welcome to my another vlog. আজি দুদিন ব্লগ বনোৱা নাছিলোঁ আজি ভাবিলোঁ এটা বনাই লওঁ ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ কালি ৰাতি তাই অলপ সোনকালে শুলে আমাৰ উঠাত ইমান প্ৰব্লেম নহয় এতিয়া মই বিছনা কিবা কিবি পাৰোঁ আৰু এতিয়া চাহ খাই 10টা মান বাজি পাৰ হ'ল এতিয়া পটাপট কামবিলাক কৰোঁ আৰু কালি দুখনমান পৰ্দা আহিলে আপোনালোকক দেখুৱাম এইখনৰ কাৰণে এতিয়া এনেকৈ থৈ দিছিলোঁ বহুত ৰ'দ আহে এফালদি এতিয়া মানে স্প্ৰিং লগাম নে পাইপ লগাম সেইটো গম পোৱা নাই সেইকাৰণে লগোৱা নাই আপোনালোকক দেখুৱাম মই পৰ্দাখন এতিয়া ভাত বহাই দিছোঁ আজি বনাম ৰাজমাহ আৰু আলু দিছোঁ তাতে ভাত মোৰ কাৰণে বইল বনাম আৰু হাজবেণ্ডৰ কাৰণে তেল মাৰি দিম আৰু এতিয়া মই গা পা ধুলোঁ ৰাতিপুৱা উঠিয়ে এতিয়া অকল কাম চাম কৰিব লাগে তাৰপিছত ৰ'দো দিছে বহুত ধুনীয়াকৈ কাপোৰো ধুম চাগে এতিয়া কিবা কিবি চাফা কৰোঁ If we tried it, we can make it. But don't we ever just take some chances and stop your thinking and start your living? Get your shoes on, we're going dancing. These little problems, we could solve them. Try another, but I know you've got one more. There's no hurry, the limelight's calling. মই অৰ্ডাৰ দিয়া কাৰ্টেন্স কেইখন আহি পালে এমেজনৰ পৰা দিছিলোঁ এইকেইখন গিংগাম প্ৰিণ্টৰ বহুত ধুনীয়া আহিছে কাপোৰটো বিৰাট ধুনীয়া কটনৰ কোম্পানীটো আছিলে এয়াৰ হুইল আৰু 768 ল'লে দুখনত এখন ডোৰ কাৰ্টেন্স হয় কিন্তু মানে খিৰিকীৰ কাৰণে ইউজ কৰিব পাৰি অলপ দীঘল হয় আৰু খিৰিকীটো আজিকালি দীঘল লগালে ভাল লাগে If we tried it, we can make it. But don't we ever just take some chances and stop your thinking and start your living? Get your shoes on, we're going dancing. These little problems, we could solve them. Try another, but I know you've got one more. There's no hurry, the limelight's calling. In the van we're driving to Austin. This feels like time is making fun of me.
অলপ মেলি দিলোঁ ওপৰতে, তলত মানে ইমান জেগা নাই, ওপৰত বেছি অলপ ঠাই আছে, কিন্তু মানে সদায় ইয়াত মানে ৰুমো বনাই আছে, সেইকাৰণে মিস্ত্ৰী আহিলেতো দিব নোৱাৰোঁ। আজি মিস্ত্ৰী অহা নাই, সেইকাৰণে মানে দি দিলোঁ দুটামান, অলপ বেছি স্পেচ আছে। আৰু ইয়াত মানে অলপ ভালকৈও শুকায়, ৰ'দটো অলপ বেছি পৰে। তলত মই ষ্টেণ্ড আনাই নাই, মিছুৰ পৰা ষ্টেণ্ড আনিম বুলি ভাবিছোঁ। আপোনালোকক দেখুৱাম কেনেকুৱা আহে ষ্টেণ্ডটো। সেই ষ্টেণ্ডটো আহিলে তলতো দিব পাৰিম আধা, কিন্তু ৰুম বনালে আৰু সদায় মিস্ত্ৰী আহিলে ক'ত পাৰিম ওপৰত দিবলৈ। যেতিয়া পাৰোঁ, আজি পাৰোঁ কাৰণে দি দিলোঁ আৰু। হেল্ল' এভৰিৱান, এই ভাত খাই অলপমান শুই গ'লোঁ 3টা মানত। কাম চাম কৰি তাইও অলপমান শুই আছিলে, ময়ো শুলোঁ। ভাবিলোঁ অলপমান ৰেষ্ট লৈ লওঁ। এইকেইদিন মানে 3টা 4টা, আপোনালোকক কৈছিলোঁ যে 3টা 4টা বাজি আছে ৰাতিপুৱা। কালি ধুনীয়াকৈ দিনটো শুই আছে দেই। তাৰপিছত মই ভাবিছোঁ আজিতো ৰাতি আমাক নেৰে আৰু কি হ'ব পাত্তা নাই, পূৰা নুশুবই গোটেই ৰাতিটো। কিন্তু কালি একদম আনএক্সপেক্টেড হৈ গ'ল, ৰাতিটো শুই গ'ল। মই তাৰমানে তাই একো ধৰিবই নোৱাৰি, কেতিয়াবা দিনটো শুই কিনেও ৰাতি শুব, আৰু কেতিয়াবা মানে দিনটো নুশুলেও তাই নুশুৱে ৰাতি, এনেকুৱা হৈ আছে। কালি ৰাতি বাৰু ভালেই হ'ল, সেইকাৰণে আজি ৰাতিপুৱা সোনকালে উঠিব পাৰিলোঁ। তাৰপিছত আজিও শুয়ে আছে বেছিভাগ টাইম, অলপমান উঠিছিলে দিনত, তাৰপিছত এতিয়া শুলে আৰু শুয়ে আছে। এতিয়া মই উঠাম আৰু গধূলি হৈছে, এতিয়া কাম চামো নাই, সেইকাৰণে উঠাম এতিয়া। আজি আনিছিলে টেকেলি মুখত দিয়া পিঠা, এয়া আৰু আছে ইয়াত। মানে মই এতিয়া ইমান বস্তু খাব নোৱাৰোঁ যে, সেইকাৰণে ঠাণ্ডা হ'লেও মানে মই টেকেলি পিঠা খায়ে থাকোঁ, সেইকাৰণে বেছিকৈ লৈ আহে। তাৰপিছত আকৌ মই চাউলো তিয়াই থলোঁ, আগৰ লাড়ুখিনি শেষ হৈ গ'ল। তাৰপিছত এতিয়া মানে কালি ৰাতি ভাবিছোঁ নাই বেছিকৈ বনাম বুলি, কালি 3 বাতিমান তিয়াই থৈছোঁ চাউল, এতিয়া মই বনাম। আধা খুন্দিলোঁ আৰু অলপ দেৰি খুন্দিব আছে, আৰু মিক্সিতে খুন্দিছোঁ। কেতিয়া যে শেষ হ'ব এই দিনকেইটা, জল্দি শেষ হ'লেই হ'ল। আৰু বিজেপিটো জিকিলে, আপোনালোকে জানে, আৰু 2 লাখ ওলাব বুলি কৈছিলে। সেইকাৰণে আপোনালোকে সকলোৱে পঢ়ি থাকক, কেতিয়া ওলাই এডভাৰটাইজমেণ্ট পাত্তা নাই। কৈ আছিল নহয় টিচাৰ বহুত ওলাব ভেকেঞ্চি, টিচাৰো ওলাব, এডিআৰই ওলাব। সকলোৱে পঢ়ি থাকক, ভালদৰে চাকৰি এটা ল'ব পাৰিব। মানে কেতিয়া ওলাই সেইটোলৈ অপেক্ষা কৰি মানে ধৈৰ্য হেৰুৱাই নেপেলাব, কোনোবা দিনটো হ'বই এক্সাম। গতিকে বয়স থকাসকলে কষ্ট কৰি যাওক এতিয়াৰ পৰা। মোৰ যে চিমৰ কামটো আপোনালোক কৈছিলোঁ, চিমখন গণ্ডগোল হৈ আছিলে, মানে চিমখন 2খন সোমাব নোৱাৰি আইফোনত। মোৰ যিহেতু জিপেটো গণ্ডগোল হৈ আছিলে, এতিয়া জিপেটো ঠিক হ'ল। তাৰপিছত মই মানে পইচা সেনেকৈ চেলাৰী সোমাই ইমান গমেই পোৱা নাছিলোঁ, আৰু এটিএমত যোৱা হোৱাই নাই, তাই হোৱাৰ পৰা ইমান বেছি ওলোৱাও নাই যে। তাৰপিছত এতিয়া জিপে যেতিয়া ঠিক হ'ল, তেতিয়া মানে নিজৰ একাউণ্টটো চাই এতিয়া ভাল লগা হ'ল। মই আগতে বিয়াৰ পিছত একাউণ্ট কি হৈছিল পাত্তাই নাই মানে একো। এতিয়া মানে চেলাৰীটো চাই যিমান কষ্ট হ'লেও মনটো মানে ভাল লাগি যায়। সেইকাৰণে আপোনালোকক কষ্ট কৰক, মোৰ কষ্টখিনি আপোনালোকে দেখিছে, কিমান দিনৰ মূৰত মই পাইছোঁ। 1 নম্বৰ 2 নম্বৰ সদায় থাকি যায়, কিন্তু এতিয়া দেৰিকৈ হ'লেও যে পালোঁ, চাৰ্টিফিকেটখিনি এনেই নগ'ল, সেইকাৰণে এতিয়া মনটো ভাল লাগে। তাইৰ লগত বাৰু অলপ কষ্ট হ'ব এতিয়া স্কুল খুলিলেই, কিন্তু কষ্টখিনিও কৰি যাম, কাৰণ এইটো পাবৰ কাৰণেইতো মই ইমান মানে কষ্টত কৰিছিলোঁ। কিছুমানে ইমান নাভাবে, কিন্তু মই মানে বহুত ভাবিছিলোঁ চাকৰি এটা হওক বুলি। সেইকাৰণে এতিয়া মই সুখী, যিমান কষ্ট হ'লেও কৰিম মই। আৰু টাইমত সকলো এনেও মেনেজ হৈয়ে যায়, কিবা নহয় কিবা এটা হ'ব বাৰু। এতিয়া আৰু মোৰ আছে 4 মাহ, এই 4 মাহ যোৱাৰ পাছত আৰু স্কুল জইনিং হ'ব। আৰু নাজানো আপোনালোকে ব্লগবিলাক কেনেকুৱা পাইছে, বহুত দিন বনোৱা নাছিলোঁ যে, সেইকাৰণে ভাবিছোঁ এতিয়া ব্লগ বনাই থাকিম, তেতিয়াহে মোৰ অলপ অভ্যাসটো আকৌ ঘূৰি আহিব। কাৰণ ভিডিঅ' বনাই মই বহুত ভাল পাওঁ, সেইকাৰণে বনায়ে যাম ভিডিঅ'। আপোনালোকৰ কেতিয়াবা হেল্প হ'ব, কেতিয়াবা ভিডিঅ'টো ইমান ইণ্টাৰেষ্টিং নহ'বও পাৰে, কিন্তু যোনসকলে চাই থাকে প্লিজ কমেণ্ট কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে কমেণ্ট দিলে মই গম পাম কেনেকুৱা হৈছে, বা কিবা ইমপ্ৰুভ কৰিব পাৰি নেকি। কোনোবাই কৈছিলে চাউণ্ডৰ কথা, সেইটো মানে ভাল লাগিছে মোৰ, কিন্তু মোৰ সেই মাইকটো আপোনালোকক চাবিৰ কথাটো কৈছিলোঁ, আজি মানে পটককৈ ভাঙি দিব মন যোৱা নাই, বিচাৰি আছোঁ। সেইকাৰণে এতিয়া কালি মানে মই ভাবিছোঁ যদি কালিলৈকে নাপাওঁ তেতিয়াহ'লে ভাঙিম আৰু লাষ্ট মুহূৰ্তত।
তাৰপিছত মাইকটো মানে তাতেই আছে মোৰ, সেইকাৰণে চাউণ্ডটো অলপমান এইটো ভিডিঅ'টো কম পাব পাৰে আপোনালোকে, কিন্তু মেনেজ কৰি ল'ব আৰু এটা ভিডিঅ'ত। এয়া বেকগ্ৰাউণ্ডকেইটা দেখিছে চাগে একদম বেয়া হৈ আছে কিবা কিবি, কাৰণ ঠিক কৰাই নাই। কাৰ্টুনকেইটা একো নাই এইকেইটাত, কিন্তু মানে ওপৰত মই জাপি জাপি থ'ব দিছোঁ, থোৱাই নাই এতিয়ালৈকে। এই ওপৰৰ ছানছেট এখন আছে তাতে থ'ব দিছোঁ মই। তাৰপিছত লাহে লাহে বস্তুবিলাক চিজিল লাগি আছে। মোৰ কাৰ্টুন গোটেইকেইটা খালী কৰিলোঁ। এতিয়া কিতাপৰ এখন ৰেক লাগে মোৰ, কিতাপ সেইটো অৰ্ডাৰ দিব লাগিব। আৰু বাকী পৰ্দা এখনটো আহি পালে, আজি আপোনালোকক দেখুৱালোঁ। পৰ্দাখন বহুত ভাল আহিছে কোৱালিটি। বেলেগ টাইপৰ কণী দেখোন। এইটো কি কণী হয়? কালাৰটো বেলেগ যে। খুৰাৰ কণী। লোকেল কণীটো সৰু থাকে ন? এইটোৰ নামটো কি? এইটোৰ নামটো কি? কয়লাৰ। 26টা হ'ল আজি। গুড়খিনি অলপ শেষ হৈছিলে, আকৌ আনিছে বাৰু। এইখিনি বনাই থৈছোঁ আজি, আকৌ কালিও অলপমান বনাম, এইখিনি আছেই। ভাত পানী খালোঁ, চিম্পল বনালোঁ। লাড়ু বনাই থাকোঁতে টাইম গ'ল যে বেছি নবনালোঁ। ভাত বনালোঁ আৰু দিনৰে ৰাজমাহ তৰকাৰী আছিলেই, আৰু কণী বইল কৰিলোঁ। এনেকৈ খালোঁ চিম্পলকৈ। এইকেইদিন এনেও বেছি খাবলৈ মন যোৱা নাই, মইতো বইলে খাওঁ, সেইকাৰণে। তাই উঠিছিলে এবাৰ, তাৰপিছত আকৌ শুৱাই থ'লোঁ। এতিয়া আজি ৰাতি শুলেই হ'ল আৰু ধুনীয়াকৈ। এতিয়া শুওঁগৈ আৰু। সকলোকে গুড নাইট। আজি চিম্পল ব্লগ এটা শ্বুট কৰিলোঁ, একো যাবলগীয়া নাছিলে ক'তো, সেইকাৰণে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।